অধ্যক্ষ মহোদয়, পঞ্চদশ অসম বিধানসভাৰ অন্তিম দিন। মোৰ বিধায়ক হিচাপে খুব বেছি এক্সপিৰিয়েঞ্চ নাই, আৰু এইবাৰ ডেপুটি স্পীকাৰ দিয়াৰ পিছতে সেইটোত একেবাৰে এক্সপিৰিয়েঞ্চ নাছিলে। কিন্তু আপুনি যেনেধৰণেৰে গাইডেঞ্চ দিলে, সাহস দিলে, সেই চকীখনৰ পৰা অসম বিধানসভাখন চলাবলৈ মই হৃদয়ৰ সৈতে আপোনাক ধন্যবাদ দিছোঁ। বহু কথা আপোনাৰ পৰা শিকিলোঁ, আৰু যিমান কাম অসম বিধানসভাত হৈছে, তো আমি ইয়াৰ আগতেও 5 বছৰ বিধায়ক আছিল, কিন্তু সেই ধৰণৰ কাম আমি দেখা পোৱা নাছিলোঁ। গতিকে কামৰ ক্ষেত্ৰতো শিকিলোঁ, বিধানসভা পৰিচালনা কৰিবলৈ কাৰণে আপোনাৰ পৰা শিকিলোঁ। আৰু মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিওঁ, তেওঁ যেনেকৈ আমাক মৰম কৰিলে আৰু এই 5 বছৰ নিজৰ বুকু থাপতি আমাক আগবাঢ়িবলৈ সুযোগ দিলে। মই বোকাজানবাসী ৰাইজক এই পবিত্ৰ সদনৰ পৰাই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ আশীৰ্বাদৰ কাৰণেই 2টা টাৰ্ম 2016 চনৰ পৰা একেধাৰে মই বোকাজান বিধানসভা সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈ আহিছোঁ। অধ্যক্ষ মহোদয়, যি চকীখন অধ্যক্ষৰ চকী, আমি বিধায়ক হিচাপে বহি থাকোঁতে তাৰ অনুভৱ কৰা নাযায়, কিন্তু তাত বহি লৈ 125 গৰাকীয়ে যেতিয়া বিধায়ক ইয়াত থাকে, 124-25 আপুনি নাথাকোঁতে আমি তাত বহিলে, তো গতিকে 124 গৰাকী বিধায়কক শাসন কৰাটো খুব এটা ইজি কথা নহয়। অকল এই বিধানসভা চলোৱাই নহয়, যি বিধানসভা চলোৱাৰ মাজেদি খুব এটা মোৰ লাভ হ'ল এই 5 বছৰত, যে বিধায়কসকলে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই বা মন্ত্ৰীসকলে সকলোৱে যি ইয়াত বক্তব্য দাঙি ধৰে, তেখেতসকলৰ পৰা বহু কথা শিকিব পাৰিলোঁ। বিধায়কৰ আসনত বহি থাকি যিখিনি শিকা নাযায়, অধ্যক্ষৰ আসনৰ পৰা বহি থাকিলে বেলেগটো কৰিবলগীয়া নাই। কি কৈ আছে প্ৰত্যেকটাই কথাই আমি তাক চালি জাৰি চাই থাকিবলগীয়া হয়। সেইটোৰ পৰা আমাৰ খুব বেছি লাভ হ'ল। অত্যন্ত আমি এই ক্ষেত্ৰত আমি লাভান্বিত হ'লোঁ। আৰু মই সকলোকে ধন্যবাদ দিছোঁ যে এই 5 বছৰ বিধানসভা চলাই নিবলৈ কাৰণে আপোনালোকে আমাক সহযোগিতা কৰিলে। শাসক দলৰ পৰাও, বিৰোধী দলৰ পৰাও, আমাৰ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মন্ত্ৰী দুগৰাকীও পাইছোঁ, মন্ত্ৰীসকল, আৰু আমাৰ শাসক বিৰোধী সকলো বিধায়ক, সকলোৱে সহযোগ কৰিলে। সহযোগ কৰাৰ কাৰণে আজি খুব শান্তিপূৰ্ণভাৱে 5টা বছৰ আমি সম্পূৰ্ণ কৰিলোঁ। আৰু আমি আশা কৰিম অহা 5টা বছৰো এনেকৈ পাৰ হওক। ইয়াত যিসকল বিধায়ক আছে, সকলো 126 গৰাকী বিধায়ক জিকি আহে, আৰু পুনৰবাৰ NDA চৰকাৰ হয়, আৰু এনেধৰণে আমি আৰু 5টা বছৰ পাৰ কৰিব পাৰিম। তাকে আপোনালোক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ, আৰু সকলোকে ধন্যবাদ দিছোঁ। আৰু স্পীকাৰ ডাঙৰীয়াক বিশেষকৈ ধন্যবাদ দি মোৰ এই চমু বক্তব্য ইয়াতে সামৰণি মাৰিলোঁ। বহুত বহুত ধন্যবাদ।